কি নাম তোমাৰ? প্ৰচেন চৰকাৰ। তো এয়া প্ৰচেনে মোক এটা ধুনীয়া ফটো আঁকি দিলে। বহুত বহুত ধন্যবাদ প্ৰচেন। আৰু প্ৰচেনৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব। বহুত ভাল ভাল ভিডিঅ' পাই থাকিব, মজা মজা থেংক ভিডিঅ'। ইউ দাদা, আপোনাক বহুত বহুত থেংক ইউ দেই। আপোনাৰ কাৰণেহে মই এইখন লগ কৰিব পাৰিছোঁ দেই। চ' গাইজ কমলাবাৰী চাৰিআলি পূৰা ভিৰ হৈ গৈছে ডিম্পু দাক চাব বুলি, ডিম্পু দাৰ লগত একপি চেল্ফি উঠিব বুলি। সকলো সৰুৰ পৰা ডাঙৰলৈ যি মানুহ আছে চব আহি পিনি ডিম্পু দাক লগ ধৰিছে। প্ৰতিধ্বনি ইলেক্ট্ৰনিক দোকানৰ সন্মুখত আছে। তেওঁ কিবা বনাই আছিলে, তেওঁ টেম্পাৰ গ্লাছ লগাই আছিলে। চ' ময়ো তাত আহিলোঁ তেওঁক পৰ্ট্ৰেইট দিবৰ কাৰণে। চ' গাইজ ফাইনেলি ডিম্পু দাহঁত যাবলৈ ওলালে। ভাগ্যদাও আছে ইয়াতে। চ' ভাগ্যদাহঁতৰ ঘৰলৈ যাব। ঘৰলৈ যোৱাৰ পিছতে তাত ৰেষ্ট ল'ব আৰু ৰাতি তেওঁলোকে ৰাস চাবলৈ আহিব। চ' মই ডিম্পু দাৰ লগত ফটো মাৰিলোঁ, ভিডিঅ' কৰিলোঁ। মানে মোক গাড়ীৰ ভিতৰলৈ লৈ গৈছে ফটোটো দিবলৈ, যিহেতু বাহিৰত বহুত মানুহ ভিৰ হৈ আছিলে, টনা আজোৰা লাগিব বুলি। চ' মই ভিতৰতো ভিডিঅ' বনালোঁ আৰু বাহিৰত দোকানখনত তেওঁলোকক চেল্ফি মাৰিলোঁ। বহুত ভাল লাগি আছে ডিম্পু দাক লগ পাই পিনি। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। যদি চেনেলটোত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তো চলিয়ে শুৰু কৰতে हैं। Hey guys, welcome back to my another vlog। আৰু আপোনালোকক চবকে ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মই যাবলৈ ওলাইছোঁ কমলাবাৰী। কমলাবাৰীটো সদায় গৈয়ে থাকোঁ, কিন্তু আজি স্পেচিয়েল আছে। মাজুলীত ৰাস চাবলৈ ডিম্পু দা আহিছে। চ' মই ডিম্পু দাৰ পৰ্ট্ৰেইট এখন ড্ৰয়িং কৰিছোঁ। চ' গাইছ এইখন হৈছে পৰ্ট্ৰেইট। এইখন আঁকিলোঁ। এতিয়া চাইকেল লৈ মই ওলাইছোঁ। এতিয়া কমলাবাৰী যাম। কমলাবাৰী চামগুৰি সত্ৰলৈ যাম বুলি কৈছে ডিম্পু দাই। মই ভাগ্যদাক সুধিছিলোঁ। চ' এতিয়া মই এতিয়া চাইকেল লৈ ওলালোঁ, যাম। ঘৰৰ পৰা ওলালোঁ। এতিয়া আমাৰ ৰাস্তা এডোখৰৰ পৰা প্ৰায় 12-13 কিলোমিটাৰমান হ'ব কমলাবাৰী। চ' ডিম্পু দাহঁতে চামগুৰি সত্ৰ চাবলৈ যাব, যিহেতু আজিৰ পৰা ৰাস ষ্টাৰ্ট হৈছে। চ' মই আশা কৰিছোঁ লগ পাম বুলি। মই বৰ্তমান 4 কিলোমিটাৰমান আহিলোঁ চাইকেল চলাই। পূৰা স্পীডত আহিছোঁ, কিয়নো ডিম্পু দাক এনেই ৰখাই থোৱাটো উচিত নহয়। চ' আৰু অকণমান স্পীড যাওঁ, আৰু 5 কিলোমিটাৰমান যাব লাগিব। চ' বহুত দূৰ ৰাস্তা, ৰেগুলাৰ গৈ থাকোঁ কলেজ বাট সিহঁতৰ লগৰকেইটাৰ লগত গ'লে ডিষ্টেঞ্চটো কম নাপায়। বাট আজি অকলে অকলে গৈছোঁ বুলি পূৰা ভাগৰি পৰিছোঁ। স্পীডত গৈ আছোঁ অথনিৰ পৰা। আই ডোণ্ট ন' কি ডিম্পু দাক লগ পাম নে নাপাম। চ' আপোনালোকে ভিডিঅ'টো এনজয় কৰি থাকিব। 2000 years later. চ' গাইজ ফাইনেলি মই কমলাবাৰী আহি পাই গ'লোঁ, কমলাবাৰী চাৰিআলি। চ' মোৰ পোৱাটো অকণমান লেট হ'ল। ডিম্পু দাহঁত বৰ্তমান চামগুৰি সত্ৰলৈ গৈছে, তাত চাব মুখা শিল্প। চ' মই ভাগ্যদাক কল কৰিছিলোঁ, চামগুৰিত আছে। ভাগ্যদাৰ পিছৰ গাড়ীখনত আছে ডিম্পু দা। চ' ভাগ্যদাই লগ কৰাই দিম বুলি কৈছে। চ' তেওঁলোক অহালৈকে মই ইয়াতে ৰৈ থাকিম। কমলাবাৰী পূৰা ভিৰ লাগি আছে চাৰিওফালে, মানুহ আহি আছে এইফালৰ পৰা সত্ৰ চাবলৈ গৈ আছে চবেই। চ' গাইজ আপোনালোকে চাব পাৰে কমলাবাৰী চাৰিআলিত কিমান ভিৰ, বাইকৰ অহা যোৱা হৈ আছে। চাৰিওফালৰ পৰা মানুহ আহি আছে মাজুলীলৈ ৰাস চাব বুলি। আৰু মই কমলাবাৰীত আজি ৰূপবৰণ চিত্ৰকলাৰ কিবা কৰ্মশালা আছিলে। চ' মই তাত আহি পালোঁহি। এইবিলাক চব ৰূপবৰণ আৰ্ট স্কুলৰ টিচাৰবিলাকে ড্ৰয়িং কৰা, টিচাৰ ষ্টুডেণ্ট চব এইবিলাকো বনোৱা হৈছে ৰাস বুলি ইয়াতে ৰূপবৰণ আৰ্ট স্কুল। চ' এইটো ৱাল পেইণ্টিং কৰা হৈছে, গ্লাছত আঁকিছে এইটো ভিলেজ চিনাৰীটো। এইফালে চব থৈ দিয়া আছে, এইফালে চব। চ' গাইজ আজি আপোনালোকে মাজুলীৰ কমলাবাৰী চাৰিআলিৰ ভিউ চাব পাৰে। পূৰা ভিৰ হৈ আছে, চাৰিওফালৰ পৰা মানুহ, বাইক, গাড়ী চ' সকলোবিলাক লৈ আহিছে মাজুলীলৈ ৰাস চাব বুলি। গাইজ যেতিয়া মই ওচৰত বহি আছিলোঁ, তেতিয়া ইয়াত এখন এক্সিডেণ্ট হোৱা দেখিবলৈ পাইছোঁ মই। এখন বাইকে কাৰটোক খুন্দিয়ালে। কাৰটোৰ যি আগৰ অংশ আছে, আগৰ অংশখিনি সম্পূৰ্ণভাৱে ভাঙি গ'ল। গাইজ 2 ঘণ্টামান বহিলোঁ ডিম্পু দাৰ কাৰণে, ৰৈ আছোঁ অথনিৰ পৰা। চামগুৰি সত্ৰলৈ গৈছে, অহাই নাই। চ' আৰু কিমান সময়ৰ পিছত আহে, সিমান সময়লৈকে ৰৈ থাকিম। 2000 years later. চ' গাইজ ফাইনেলি ডিম্পু দা আহিলে আৰু এইখন গাড়ীত বহি আছে ভাগ্যদাৰ লগত। চ' ব'লক আমি লগ কৰোঁ। কি নাম তোমাৰ? প্ৰচেন চৰকাৰ। তো এয়া প্ৰচেনে মোক এটা ধুনীয়া ফটো আঁকি দিলে। বহুত বহুত ধন্যবাদ প্ৰচেন। আৰু প্ৰচেনৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব। বহুত ভাল ভাল ভিডিঅ' পাই থাকিব, মজা মজা থেংক ভিডিঅ'। ইউ দাই ব্লগ বনাই আছে, মই দিলোঁ, মোৰ লগত বনাইছে, মই এডিট কৰি দি দিম। দাদা আপোনাক বহুত বহুত থেংক ইউ দেই। আপোনাৰ কাৰণেহে মই এইখন লগ কৰিব পাৰিছোঁ দেই।
চ' গাইজ কমলাবাৰী চাৰিআলিত যিখিনি মানুহে ডিম্পু দাক চিনি পায় বা তেওঁৰ ব্লগখিনি চায় তেওঁলোকে আহিছে অলপ আগত গম পাইছে তেওঁলোক আহিছে ওচৰৰ পাজৰৰ পৰা চেলফি মাৰি আছে 1 by 1 চ' ডিম্পু দা চবকে চেলফি মাৰিবলৈও দিছে ময়ো চেলফি মাৰিলোঁ ডিম্পু দাৰ লগত আৰু ডিম্পু দা মোৰ লগত ব্লগো এটা বনালে সৰুকৈ চ' সেইটো ব্লগ আপোনালোকক মই দি দিছোঁ আগত চ' ডিম্পু দাক চেলফি মাৰিবলৈ আৰু এজন ব্যক্তি ওলালে তেওঁ ডিম্পু দাৰ ছাবস্ক্ৰাইবাৰ বুলি কৈছে ডিম্পু দাও তেওঁৰ লগত হেপিলি চেলফি মাৰি আছে চ' গাইজ ফাইনেলি ডিম্পু দাহঁতে গাড়ীৰ ভিতৰত বহিলে ভাগ্যদাও আছে ইয়াত চ' তেওঁলোক এতিয়া যাবলৈ ওলাইছে এতিয়া চাগে তেওঁলোক গড়মূৰ যাব গড়মূৰৰ পৰা তেওঁলোক ৰেষ্ট ল'ব ভাগ্যদাহঁতৰ ঘৰত ডিম্পু দা যাব দেই থেংক ইউ দেই 2,000 years later. চ' গাইজ ফাইনেলি ডিম্পু দাৰ লগত লগ কৰিলোঁ আৰু এতিয়া মই যাবলৈ ওলাইছোঁ ঘৰলৈ ৰাতিপুৱা 11:30 বজাৰ পৰা মই ইয়াতে আছোঁ 2টা বাজিলে এতিয়া বহুত ভোক লাগি আছে চ' ঘৰলৈ যাওঁ এতিয়া চ' মই ডিম্পু দাৰ লগত ফটো মাৰিলোঁ ভিডিঅ' কৰিলোঁ আৰু ডিম্পু দাই মোক গাড়ীৰ ভিতৰলৈ লৈ গৈছে ফটোটো দিবলৈ যিহেতু বাহিৰত বহুত মানুহ ভিৰ হৈ আছিলে টনা আজোৰা লাগিব বুলি চ' মই ভিতৰতো ভিডিঅ' বনালোঁ আৰু বাহিৰত দোকানখনত তেওঁলোকক চেলফি মাৰিলোঁ বহুত ভাল লাগি আছে ডিম্পু দাক লগ পাই পিনি চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব যদি চেনেলটোত নতুন আহিছে চেনেলটো ফটো মৰা হৈ গ'ল চ' মই তাৰপৰা গুচি আহিলোঁ মোবাইলতো বিশেষকৈ চাৰ্জ নাই 10% আছে ভণ্টিয়ে মোবাইল চাই আছিলে চ' ফটো মাৰি ভিডিঅ' বনাই বহুত ভাল লাগিলে ডিম্পু দাৰ লগত আৰু তেওঁক পৰ্ট্ৰেইটটো মই দিলোঁ আপোনালোকে ভিডিঅ'টো চাবই আৰু মই এতিয়া বসন্তীখন লৈ পিনি ঘৰলৈ ৰিটাৰ্ণ মাৰিছোঁ বহুত ভোক লাগি আছে মোৰ কিয়নো মই ৰাতিপুৱা 11:30 10টামান বজাতে ঘৰৰ পৰা ওলালোঁ নোখোৱাকৈ ওলালোঁ ডিম্পু দাক লগ কৰিম বুলি 2,000 years later. চ' গাইজ ফাইনেলি মই ঘৰ আহি পাই গ'লোঁ পূৰা ভোক পিয়াহত ডিঙি শুকাই গৈছে কাণ বন্ধ হৈ গৈছে আৰু এতিয়া সময় 3:15 মান বাজিছে মই কমলাবাৰী 10:30 পৰা 3:15লৈকে আছিলোঁ চ' বহুত ভোক লাগি আছিলে বাট একো নোখোৱাকৈ গুচি আহিলোঁ চ' এতিয়া ঘৰত খাম আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে লাইক কৰিব ভিডিঅ'টো আৰু চেনেলটোত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক সকলোবিলাক ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ আপোনালোকে বেল ন'টিফিকেশ্যনটো অলপ ছেট কৰি থৈ দিয়ক আৰু মই ভাবিছোঁ ইয়াৰ পিছৰ পৰা মোৰ যিবিলাক ব্লগ হ'ব এক্সট্ৰা ব্লগ চেনেল এটা বনাইছোঁ ছেকেণ্ড চেনেল এটা প্ৰচেন ব্লগ বুলি মই তাত ডিছক্ৰিপশ্যনৰ লিংকটো দি থৈ দিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইটো চেনেলত মই এইটো লাষ্ট ভিডিঅ' দিম ব্লগৰ আৰু এতিয়াৰ পৰা ইয়াত মানে পৰ্ট্ৰেইট ড্ৰয়িঙৰ লগত ৰিলেটেড যিবিলাক ভিডিঅ' হয় ইয়াত দি থাকিম চ' আজিলৈকে ইমানতে সামৰিলোঁ চ' আপোনালোকে ভিডিঅ'টো এনজয় কৰক